নমস্কাৰ বন্ধুসকল মই আজি ডিটিএছৰ চেনেলবোৰ আপোনালোকে নতুনকৈ এতিয়া যি নিয়ম বান্ধি দিছে তাৰ চেনেলবোৰ কেনেকৈ আপোনালোকে সিলেক্ট কৰিব পাৰিব সেই বিষয়ে কম আৰু এই নিয়মবোৰ এতিয়া প্ৰযোজ্য হৈ গৈছে আপোনালোকে চাগে টিভি স্ক্ৰীনত দেখাই পাইছে যে কিছুমান চেনেলত ফ্ৰী বুলি লিখা আছে কিছুমানত পইচা যিমানটো হ'ব হেতু লিখা আছে গতিকে সেই চেনেলবোৰ আমি কেনেকৈ সিলেক্ট কৰিম তাৰ বিষয়ে ধুনীয়াকৈ কম গতিকে চাই থাকক ভিডিঅ'টিত ডিটেইলছত মই ক'বলৈ বিচাৰিম এই ভিডিঅ'টোত গতিকে আপোনালোকে কাট নকৰাকৈ ভিডিঅ'টো ধুনীয়াকৈ চাওক আৰু যোনবোৰ চেনেল আছে চেনেলবোৰ আপোনালোকে 1 ফেব্ৰুৱাৰীৰ পৰা সিলেক্ট কৰিব পাৰিব কাৰণ এতিয়া এইবোৰ প্ৰচেছ হৈ আছে ট্ৰায়েল নিয়ম বান্ধি দিছে গতিকে অলপ টাইম ল'ব সকলো ডিটেইলছে গতিকে এমাহৰ টাইম লৈছে 1 ফেব্ৰুৱাৰীৰ পৰা সেই নিয়মবোৰ প্ৰযোজ্য হৈ যাব 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ কাষ্টমাৰ কেয়াৰৰ যোনবোৰ নম্বৰ থাকে সেই নাম্বাৰত আপোনালোকে কল কৰি পেলাই সেই চেনেলবোৰ এক্সট্ৰাকৈ সিলেক্ট কৰি ল'ব পাৰিব যোনবোৰ আপোনালোকৰ প্ৰয়োজন আছে কিছুমানে সিৰিয়েল ভাল পায় সিৰিয়েলৰ কাৰণে চেনেলবোৰ সিলেক্ট কৰিব পাৰে আৰু বাকি ফ্ৰী চেনেলবোৰ যোনবোৰ অসমীয়া কিছুমান চেনেলত এতিয়া ফ্ৰী বুলি দেখুৱাই আছে সেইবোৰ আপোনালোকে 130 তে ফ্ৰী পাব আৰু তাৰ বাহিৰে বাকি যোনখিনি আছে জিৰ চেনেল ষ্টাৰৰ চেনেল গতিকে সকলোখিনি আপোনালোকে নিজে নিজে সিলেক্ট কৰি ল'ব পাৰিব আৰু বহুত ভাল নিয়ম গতিকে আপোনালোকে আশা কৰিছো সেই নিয়মটো ভাল পাব আৰু তেনেকৈ আপোনালোকে কাষ্টমাৰ কেয়াৰ যোনবোৰ নম্বৰ আছে সকলোৰে নম্বৰ আপোনালোকে ডায়াল কৰি তাত কন্টাক্ট কৰি আপোনালোকে ক'ব যে আমাক এইখিনি চেনেল লাগে বুলি তাৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ আপোনালোকক বুজাই দিব আৰু যোনবোৰ তাৰ কাষ্টমাৰ কেয়াৰ নম্বৰ আছে বহুতে নাজানে হেতু কাৰণে মই ভিডিঅ'টোতে নম্বৰ কিটা দি দিছো আপোনালোকে কন্টাক্ট কৰি ল'ব এয়াৰটেলৰ ফাৰ্ষ্ট কওঁ এয়াৰটেলৰ হৈছে 12150 এয়াৰটেল সিমৰ পৰা আপোনালোকে কল কৰিব আৰু গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব 1 ফেব্ৰুৱাৰীৰ পৰা চেনেলবোৰ সিলেক্ট কৰিব পাৰিব গতিকে এতিয়া কল কৰি আপোনালোকে লাভ নাই বাৰু আৰু নেক্সট দেখুৱাও মই ভিডিঅ'কনৰ হ'ল 09115691156 স্ক্ৰীনত মই দেখুৱাই দিছোঁ আপোনালোকক নাম্বাৰটো লৈ ল'ব ভিডিঅ'কনৰ হেতু আৰু নেক্সট হ'ল ডিছ টিভিৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ হৈছে 1800258374 এটো নাম্বাৰ হয় আৰু লগতে টাটা স্কাই হৈছে 1800208663 মই স্ক্ৰীনত গোটেই ডিটেইলছকে দেখুৱাইছোঁ আপোনালোকক গতিকে আপোনালোকে চাই ল'ব আৰু কন্টাক্ট কৰি তেনেকৈ সুধি ল'ব চেনেলবোৰ আৰু 1 ফেব্ৰুৱাৰীৰ পৰা ধুনীয়াকৈ সিলেক্ট কৰি ল'ব পাৰিব আপোনালোকে গতিকে টেনশ্যন নাই গতিকে এতিয়া মই নদীৰ গোটেই দৃশ্যবোৰ অলপ চলপ দেখুৱাবলৈ চেষ্টা কৰোঁ আনকমন বনাইছোঁ ভিডিঅ'টো গতিকে চাওক আপোনালোক এয়াই হৈছে নদীৰ পাৰ আৰু এইফালে দেখিছে এখন ভুমুৱাগুৰি দলং তেজপুৰৰ হয় গতিকে বহুত ধুনীয়া দৃশ্য এইটো চাওক আপোনালোকে ইয়াত কিছুমান মানুহে মাছো ধৰি আছে চাব পাৰে আৰু লগতে আপোনালোকে যদি ভিডিঅ'টি এতিয়াও চাই আছে আৰু সাবস্ক্ৰাইব কৰা নাই প্লিজ কৈছো চেনেলটি সাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা ধৰণৰ আনকমন আপোনালোকক যিমান পাৰো ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম গতিকে চেনেলটি সাবস্ক্ৰাইব কৰি লওক আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি জনাওক কেনেকুৱা লাগিল ভিডিঅ'টি চাই আৰু মই ওপৰত আই বটন এটা দি দিম তাত আপোনালোকে কেনে পালে জনাব